বলক আজি মই বিয়াত পিন্ধা পাটৰ কাপোৰ কেইযোৰ দেখুৱাও। আপোনালোকে কিন্তু কমেণ্ট কৰিব কোনযোৰ কাপোৰ বেছি ধুনীয়া লাগিছে। জোৰোণত পিন্ধা পাটৰ কাপোৰযোৰ। আৰু এইখন আছিলে মেখেলা, যিটো আচলতে মই নিজে গাঁঠিছিলো। কপৌ ফুলৰ মোটিভ হয়, সেইকাৰণে আচলতে মই কাপোৰযোৰ লৈছিলো। জোৰোণত লাইট কালাৰ ভাল লাগে কাৰণে এই কাপোৰযোৰ মই লৈছিলো। এই কাপোৰযোৰ পিন্ধিছিলো মই মোৰ ঘৰৰ ৰিচিপশ্যনত। এইটো লাইট য়েল্লো হয় আৰু এইটো ডাৰ্ক য়েল্লো। গোটেই কাপোৰযোৰ গোল্ডেন গুণাৰে ৱৰ্ক কৰা আছে। এই কাপোৰযোৰ কিন্তু মই পিন্ধোতে বহুতেই পচন্দ কৰিছিলে। এই কাপোৰযোৰ পিন্ধিছিলো গ্ৰুম সাইড ৰিচিপশ্যনত। কাপোৰযোৰ বহুত বেছি হেভি হয় আৰু সাইডত এনেকে ৱৰ্ক কৰা আছে। মোটিভ আছে, এলিফেন্টৰ মোটিভ আছে, যিহেতু নতুনকে চলি আছে ট্ৰেণ্ডত। আৰু দোলা মেইন চেট আৰু বাকী পাটৰ কাপোৰসমূহ বেলেগ এটা ভিডিঅ'ত দেখুৱাম। আৰু যদি আপোনালোকে গোটেই কাপোৰসমূহ ডিটেইলছত চাব বিচাৰে বা ব্লাউজৰ ডিজাইনসমূহ আপোনালোকক লাগে, তেতিয়াহ'লে কমেণ্ট কৰিব, মই লং ভিডিঅ' তাত আপলোড কৰি দিম। বাই।